নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই জীৱনত পইচা কেনেকৈ বচাব পাৰি আৰু ধনী হ'ব পাৰি তাৰে ওপৰত কেইটামান কথা ক'ম। এই কথাকেইটা শুনি আপুনি হয়তো এনেকুৱা ভাবিব কি অদ্ভুত কথা কৈ আছে, কিন্তু আপুনি যদি আপোনাৰ জীৱনৰ নিয়মকেইটা মানি চলে তেতিয়া আপুনি নিশ্চয় পইচা বচাব পাৰিব। আৰু আপুনিতো জানে পইচা হাতত থকা মানুহক ধনী বুলি কোৱা হয়। আপুনি ধনী হোৱাৰ দিশে আগবাঢ়ি গৈ থাকিব। আপুনি যদি সঁচাই পইচা বচাম বুলি ভাবি আছে, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে কথাখিনি বুজি পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়াই আপুনি মাহৰ চেলাৰী বা আন ক'ৰবাৰ পৰা পইচা ইনকাম কৰি আনে, তেতিয়া আপুনি পইচাখিনি এনেকুৱা এটা ঠাইত থ'ব যাতে আপুনি পইচাখিনি সহজতে উলিয়াব নোৱাৰে। আপুনি পইচাখিনি ঘৰত থকা মন্দিৰ, ঘৈণীৰ হাতত, মাৰ হাতত বা আপুনি কোনো বেংকত ছেভিং একাউণ্ট, ৰেকাৰিং ডিপ'জিট আদিৰ দৰে ঠাইত থৈ দিব পাৰে। এনেকুৱা ঠাইত পইচা থ'লে আপুনি সহজতে অলাগতিয়াল কামৰ কাৰণে পইচা উলিয়াব নোৱাৰিব আৰু অলাগতিয়াল কামত ব্যৱহাৰ হোৱা পইচাখিনি আপুনি বচাব পাৰিব। কিয় এনেকুৱা স্থানত পইচা থ'ব কৈছোঁ, ভিডিঅ'টো শেষৰ ফালে মই কৈ আছোঁ। আৰু এটা নিয়ম হ'ল ন' এক্সপেন্স ডে, মানে সপ্তাহৰ যিকোনো এটা দিন কোনো ধৰণৰ পইচা খৰচ নকৰিব। সেই দিনটো আপুনি নিজে ভাবি ল'ব পাৰে। আপুনি ক'ব পাৰে খৰচ নোহোৱাকৈ কেনেকৈ থাকিব পাৰি। চেষ্টা কৰিলে সকলো সম্ভৱ। আপোনাৰ পইচা হয়, আপুনি কিয় খৰচ নকৰিব। কিন্তু যদি আপুনি খৰচ নকৰোঁ বুলি ধৰি লোৱা দিনটোত খৰচ কৰিব লগা হয়, তেতিয়া আপুনি পিছৰ দিনা খৰচ কৰিলেই হ'ল। ইমাৰ্জেঞ্চিটোৰ কথা বেলেগ। সদায় আপুনি নগদ পইচাৰে বস্তু কিনা আৰম্ভ কৰক। কথাষাৰ শুনি আপুনি হয়তো ক'ব, বৰ্তমান আমাৰ দেশত সকলো বস্তু অনলাইন হৈ আছে। কিন্তু বিশ্বাস কৰক, অনলাইন কৰাৰ কাৰণতে আমাৰ বেছি পইচা খৰচ হৈ আছে। যেতিয়াৰ পৰা আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, অনলাইন পে'মেণ্টৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়াৰ পৰা আপুনি নিৰীক্ষণ কৰি চাব পাৰে আপোনাৰ খৰচো বাঢ়ি গৈছে। সেইকাৰণে কোৱা হৈছে সদায় নগদ পইচা ব্যৱহাৰ কৰিব। নগদ পইচা কাৰোবাক দিব লাগিলে আমি টান পাওঁ, কিন্তু অনলাইন আমি সোনকালে কৰি দিওঁ। সদায় মাহেকীয়া আৰু দৈনিক বাজেট বনাব লাগে। দুখন বাজেটো আপুনি অলাগতিয়াল খৰচবোৰ লিখিয়ে হিচাপত খৰচ কৰিব লাগে আৰু জমাও কৰিব লাগে। বাজেট বনালেই নহ'ব, নিয়মিতভাৱে পালনো কৰিব লাগিব। বাজেট বনাই চলিলে অলাগতিয়াল খৰচবোৰৰ পৰা বাচি থাকিব আৰু বজাৰ কৰিব গ'লেও আপুনি বাজেট বনাই লৈ যাব আৰু সেই বস্তুটোৱে কিনিব যিটো বাজেটত লিখা আছে। পইচা বচোৱাৰ আৰু এটা উপায় হ'ল আপুনি কিছুমান অভ্যাস এৰিব লাগিব। যিবিলাক অভ্যাসত আপুনি বেছি খৰচ কৰে, যেনে আপুনি চিগাৰেট খায়, গুটখা খায়, মদ খায়, কোনো ডাঙৰ ক্লাবৰ সদস্যত আছে, এইবিলাকত কিমান পইচা খৰচ হৈ আছে এবাৰ ভাবি চাবচোন। এই অভ্যাসকেইটা এৰিলে আপুনি পইচাও কমকৈ খৰচ হ'ব আৰু আপোনাৰ স্বাস্থ্যও ভালে থাকিব। লগতে আপুনি ফুৰিব গ'লেও আপোনাৰ প্ৰয়োজনীয় যি বস্তু পাৰে লগত লৈ যাওক। কাৰণ আমি য'ত ফুৰিব যাওঁ সেইখিনি ঠাইত সদায় বস্তুৰ দাম বেছি হয়। আপুনি ঘৰৰ পৰা প্ৰয়োজনীয় বস্তু লৈ গ'লে তাতো কিছু পৰিমাণে হ'লেও আপোনাৰ পইচা বাচিব। এতিয়া কাৰণকেইটা জানো আহক। আমি যদি এনেকুৱা ঠাইত পইচা থওঁ যি ঠাইৰ পৰা আমি অলাগতিয়াল কামত পইচা উলিয়াব নোৱাৰোঁ, কাৰণ মন্দিৰত যেনেকৈ তেনেকৈ আমি সোমাব নোৱাৰোঁ। মা বা ঘৈণীক যদি পইচা খুজিব যাওঁ গালি খাম। আৰু বেংকৰ কথা জানেই, তেতিয়া যিখিনি অলাগতিয়াল খৰচা হ'ব লাগিছিল আমাৰ, পইচাখিনি আমাৰ বাচি যাব। আমি যদি এটা দিন খৰচ নকৰোঁ বুলি ধৰি লওঁ, তেতিয়া আমাৰ পইচা বাচে। কাৰণ আমি ধৰি লওক আপুনি নিজে কিবা এটা বস্তু কিনিম বুলি ভাবিছিল, কিন্তু আজি কিনিব নোৱাৰে, তেতিয়া আপুনি ভাবিব সময় পাব। কাৰণ আমাৰ লগত এনেকুৱা বহুত হৈছে, আমাক বস্তুটো প্ৰয়োজন নাছিল কিন্তু ভাল লাগিছে কাৰণে লৈ আহোঁ। বজাৰ কৰিব গ'লে আমি কিনিব যাওঁ এটা বস্তু আৰু লৈ আহোঁ 3টা বস্তু। কোনোবাই সুধিলে কওঁ ভাল লাগিল কাৰণে লৈ আহিলোঁ। শ্বপিং মাৰ্টবিলাকতো সেইকাৰণে ভাল লগা বস্তুটো সন্মুখতে থৈ দিয়ে। সেইকাৰণে বাজেট বনাই বস্তু কিনিব যাব আৰু বাজেটত থকা বস্তুহে কিনিব, লগতে নগদ পইচা নিব, নহ'লে অনলাইন বা কাৰ্ড পে'মেণ্ট কৰি হ'লে আপুনি ভাল লগা বস্তুটো কিনি লৈ আহিব। আপুনি পইচা বচাবৰ কাৰণে এটা পইচা বচোৱাৰ কাৰণ বিচাৰি লওক। কাৰণটো আপুনি ডাঙৰ ঘৰ কিনা, মোবাইল কিনা, গাড়ী কিনা আদি হ'ব পাৰে, কিন্তু এটা কাৰণ বিচাৰি লওক আৰু আপোনাৰ হাতত পইচা অহাৰ লগে লগে সেই কাৰণটোৰ কাৰণে আপুনি জমা কৰি যাওক। লগতে আপুনি এটা পইচা জমা কৰা বস্তু কিনি লওক। কিনাৰ পাছত যিমান পাৰে কষ্ট কৰি তাত পইচা ভৰাবলৈ চেষ্টা কৰক। আপুনি অলাগতিয়াল খৰচ যেনে গুটখা খাব গৈছে, গুটখা নাখাই পইচাটো জমা কৰি বচাই আপুনি আহি পইচা ভৰোৱা বস্তুটোত ভৰাই দিব। এইদৰে আপুনি কেইদিনমান কৰিবলৈ লওক। বাহিৰা খৰচ যিমান পাৰে সিমান যেনেকৈ পাৰে তেনেকৈ কমাব পাৰি। সকলো আনি আপুনি পইচা জমা কৰা বস্তুটোত ভৰাই দিয়ক। কিন্তু বচাই অনা পইচাটো সদায় লগত নাৰাখিব, জমা কৰা বস্তুটোত ভৰাই দিয়ক। লগত ৰাখিলে লাগতিয়াল কামতেই খৰচ হৈ যাব।
জমা কৰা পইচাখিনি তেতিয়াহে উলিয়াব যেতিয়া আপোনাৰ বহুত বিপদ হ'ব আৰু বা আপুনি যিটো কাৰণত জমা কৰিছিল তেতিয়াহে উলিয়াব। মই জানো এই কথাবোৰ কোৱা বহুত সহজ, কৰা বহুত কঠিন, কিন্তু কৰিব পৰা হয়। বিশ্বাস কৰক, কেইমাহমানৰ ভিতৰতে আপোনাৰ অভ্যাস হৈ যাব আৰু সহজ হৈ আপুনি ক'ব পাৰে আপুনি ইমান সঠিকভাৱে কেনেকৈ ক'ব পাৰে। কিন্তু মই মোৰ জীৱনত এনেকৈ পইচা বচাই বহুখিনি আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ। মোৰ নিচিনা হয়তো বহুতে আপোনাক বহু কথা কোৱা আৰম্ভ কৰিব, কিন্তু মোৰ পইচা মই কেনেকৈ খৰচ কৰোঁ মোৰ কথা, আপোনাৰ পইচা আপুনি কেনেকৈ খৰচা কৰে আপোনাৰ কথা। বেলেগে কি কয় আমি বাদ দিয়া উচিত। আমি জানো মাত্ৰ আমাৰ পইচা হয়, আমি বচাব লাগে আৰু আমি বচামেই। ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক জনাব বিচাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।